এই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মই মোৰ পাকঘৰতনো আজি কি ৰান্ধিছোঁ তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই এতিয়া ৰান্ধিবলৈ ধৰিছোঁ ৰাজমাহ, আৰু মই ৰাতিয়ে তিয়াই থৈছিলোঁ। এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকক অলপ দেখুৱাম। আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিম, আপোনালোকে চাই জনাব কেনেকুৱা পালে, ভাল হৈছে নে বেয়া হৈছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ। আৰু মই এতিয়া কেনেকৈ বনাওঁ বলক চাই থাকক। তেল মাৰিবলৈ লৈছোঁ মই পিঁয়াজ এটা ডাঙৰ, কেঁচা জলকীয়া দুটামান। এতিয়া মই তেল গৰম কৰি দিছোঁ। অকণমান ৰঙা হোৱালৈ মই ভাজি থাকিম। আৰু তেজপাত দুটা দি দিছোঁ। আদা নহৰু দিছোঁ। অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত ৰঙা হৈ যোৱাৰ পিছতে মই ইয়াত এটা কাটি থৈছোঁ বিলাহী। মই বেছি দিয়া নাই, এটাই দিছোঁ বিলাহী। কাটি থোৱা বিলাহী এটা দিছোঁ মই ইয়াত। অকণমান ভাজি থাকি তেনেকৈ অকণমান সিজি নাযায় বিলাহীটো, অকণমান ভাজি থাকি চাই থাককচোন আপোনালোকে কেনেকৈ ৰান্ধিছে। এতিয়া ইয়াতে মই দিম হালধি, আধা চামুচ মই ধনিয়া পাউডাৰ দিছোঁ, আধা চামুচ মই জিৰা পাউডাৰ দিছোঁ। এতিয়া অকণমান ভাজি থাকিম। কিন্তু মোৰ মছলাখিনি যেতিয়া শুকান, গতিকে মই অকণমান ইয়াতে পানী দি দিম। পানী দি পেলাই মই এনেকৈ অলপমান সময় লৰাই অকণমান ভাজি থাকি মছলাখিনি ভজা হ'লে হৈয়ে গৈছে। তেলখিনি যেতিয়া অকণমান বিৰিঙিবলৈ আৰম্ভ কৰিছে, এতিয়া আৰু অকণমান লৰাই থাকিম। এনেকৈ লৰাই থাকিম বহুত সময়। তাৰপিছত এতিয়া মই অকণমান সময় যেতিয়ালৈকে গোন্ধটো নোহোৱা হৈ নাযায়। কেঁচা কেঁচা আলুৰে মই সিজাই থোৱা ৰাজমাহ সেইখিনি মই ভাজি দিম ইয়াতে। মই সিজাওঁতে পানী অকণ কমাই দিছিলোঁ, সেই গতিকে মই ইয়াত অকণমান পানী দিম। অকণমান পানী দিছোঁ। মই ইয়াতে জলকীয়া গুড়াটো দিয়া নাই, কিয়নো কেঁচা জলকীয়া দিছোঁৱে, আৰু জলকীয়া গুড়াবোৰ খালে অপকাৰহে হয়। দিওঁ মানে অলপ কম, কিন্তু মই আজি একেবাৰে ব্যৱহাৰ কৰা নাই। আৰু এই বিলাহী দিয়াৰ বাবে ৰংটো বহুত ধুনীয়া হৈছে। আৰু এনেকৈয়ে উতলি যোৱাৰ পিছত মই বন্ধ কৰি দিম। আৰু আপোনালোকে চাই থাককচোন উতলি থকালৈকে। আমাৰ আগফালে মই অলপমান ফুল লগাইছিলোঁ, এয়া ফুলখিনি চাবচোন আপোনালোকে কেনেকুৱা লাগিছে ক'ব। এনেকৈ এয়া 12 বাজি ফুল ৰাতিপুৱাৰ পৰা আগবেলা সম্পূৰ্ণভাৱে ফুলি থাকে। তাৰপিছত 12টা বাজি পাৰ হৈ গ'লে আৰু জাপ খাই যায়।
অলপ পিছতে আৰু জাপ খাব ফুলবোৰ।